Hey everyone, so আজি again এটা নতুন ব্লগ শেষলৈকে চাবলৈ নাপাহৰিব। So মই আজি ৰাতিপুৱাই মা পাপা আৰু ভন্টি লগত এফালে ওলাই আহিলো। আসলতে এটো এটা sudden plan হ'ল। So আমি ৰাতিপুৱা 7:30-8 মান বজাতে ওলাই দিলো। এতিয়া বুকাঘাট ক্ৰছ কৰিছো যেতিয়া বালাজীখনত নোহোমোৱা কেনেকৈ থাকো। বালাজীৰ এই পুৰি চব্জিটো কাৰ ফেভৰেট বাৰু কমেণ্টত জনাবচোন দেই। মোৰ কিন্তু বহুত ফেভৰেট দেই। আৰু বালাজীৰ চাহ কাপ কোনোবা যদি এতিয়াও আজিলৈকে সোমোৱা নাই প্লিজ আপোনালোকে সোমাই এবাৰ টেষ্ট কৰি চাব। বুকাঘাট বালাজীত কলীয়া ভোমোৰা সেতুখন দেখিতো গম পাইছে এতিয়া কলে গৈ আছো। আমি পালোহি তেজপুৰ এগৰাকী আণ্টি ঘৰত। আণ্টি মোৰ মাৰ একদম ভাল ফ্ৰেণ্ড, খাস বহুত ভাল ফ্ৰেণ্ড আৰু। মনালিসা আণ্টি তেওঁৰ ঘৰত পালোহি। যিহেতু আমি দুপৰীয়া পালোগে আণ্টি আমাৰ কাৰণে ধুনীয়াকৈ ভাত চাত বনাই ৰাখিছিলে। আণ্টিয়ে বহুতখিনি কাম কৰি থাকে দেই, ভাল যেনেকৈ আণ্টিয়ে এতিয়া ৰিচেণ্টলি ক্লাউড কিটচেন খুলিলে, য'ত তেওঁৱে জমেট' এণ্ড ছুইগিৰ পৰা বহুতখিনি অৰ্ডাৰ্ছ পায় কাষ্টমাৰৰ পৰা। জমেট' এণ্ড ছুইগিত দি ৰাখিছে। তেওঁৱে পৰ্ক থালি বনায় ঘৰতে। চব পৰ্ক থালি অৰ্ডাৰ্ছ আহে, চিকেন থালি, দেন ডাক, এভৰিথিং দেই, সেইবিলাকত বিজি থাকে। আকৌ আণ্টিয়ে চাদৰ মেখেলাও মানে বনায় ইমান ধুনীয়া। মই পিছলৈ দেখাম চাদৰ মেখেলা কেনেকুৱা ডিজাইনৰ বনায়। আমি ইয়াতে খালোঁ মেলিলোঁ, এতিয়া অলপমান ওলাই যাম ফুৰিবলৈ। আৰু যিহেতু মহাভৈৰৱ মন্দিৰ আছে তাতো আমি সোমাম বুলি ভাবিছোঁ, চাওঁ কি হয়। মই যে কৈছিলোঁ আণ্টিয়ে কাপোৰ বনাই বুলি, চাব দেই এতিয়া মই দেখাম। মনালিসা আণ্টিয়ে নিজৰ হাতেৰে নিজে বনায় এয়া কাপোৰ, চাদৰ মেখেলা। আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰে দিব পাৰে, বহুত ধুনীয়া বনায়। ময়ো আণ্টিক এযোৰ দিম বুলি ভাবিছোঁ কাষ্টমাইজ। এযোৰ মানে হৈ আছে প্ৰচেছ, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। এযোৰ মেখেলা ন, এখন মেখেলা চাদৰ। আৰু বহুত মানে আণ্টিও বহুত অৰ্ডাৰো আহে কাপোৰৰ। মোকতো দুযোৰমানহে দেখাইছিলে আৰু বহুত ডিজাইনৰ ভেৰাইটিজ বনাই থাকে মানে। ইমান ভাল লাগে নহয় এইবিলাক সঁচাকৈ চাই, নিজে বিজি হৈ থকা হয়। বহুত ধুনীয়া লাগিছে দেই চাদৰখন। চাদৰ আৰু মেখেলা বহুত ধুনীয়া লাগিছে ন এযোৰ। আমি ভাত চাত খোৱাৰ পাছতে অলপমান ফুৰিবলৈ যাবলৈ ওলাইছিলোঁ, যিহেতু আণ্টিক বহুত দিনৰ মূৰতে লগ পাওঁ। এয়া তেওঁলোকে এখন নতুন স্কুটিও কিনিলে। এতিয়া আণ্টিয়ে মাক চলাব কৈছে, মানে মা আৰু আণ্টি স্কুটিত যাব আৰু আমি গাড়ীতে যাম পাপাৰ লগত। একেলগে লগ হ'মগৈ আৰু চববোৰ। আমাৰ লগতে আপোনালোককো লৈ যাওঁ ব'লক, আজি ক'ত যাওঁ চাওঁ। আমি এতিয়া গৈ আছোঁ বৰ্তমান তেজপুৰ বামুণী পাহাৰলৈ। আহিছোঁ লেখীয়া লাগিছে, তেজপুৰলৈতো প্ৰায় অহা হয়, কিন্তু কিছুমান জেগালৈ আজিলৈকে মানে সোমাবলৈ সময়ে হোৱা নাই। সেইকাৰণে বামুণী পাহাৰ বোলো চাই যাওঁ। মাহঁতেতো চাইছিলে আগতে, কিন্তু মই অহা নাই দেই, মনত নাই মানে অহা। জাগাটো বহুত সুন্দৰ আৰু পিচফুল দেই। খালি ওপৰলৈ উঠিবলৈ ষ্টেপছকেইটাত বেলেগ ভাগৰ লাগিলে। গাইজ বহুত ধুনীয়া জাগাটো দেই। মই তেজপুৰলৈ আহিছোঁ যদিও বামুণী পাহাৰলৈ আজিলৈকে অহা নাই তেনেকৈ। আজিহে দেখিছোঁ ইমান ধুনীয়া। তেজপুৰত ইমানবোৰ ধুনীয়া ধুনীয়া জাগা আছে। আচলতে চবৰে নিজৰ নিজৰ বিলিফ। এতিয়া কিছুমানে কয় যে মানে আৰ্থকুৱেক আহিছিল তেতিয়া ভাং খাইছিলে। কিছুমানে কয় যে হৰিহৰ যুদ্ধ যেতিয়াখন হৈছিল তেতিয়া গোটেই মানে এইখিনি পূৰা ভেনিছড হৈ গৈছিলে। আৰু এই মন্দিৰভাগ সঁচাকৈ ক'বলৈ গ'লে 9-10 চেঞ্চুৰীৰে হয়। আৰু এই মন্দিৰভাগ মানে যোনবোৰ ভাঙি পিনি যোনবোৰ টুকুৰাবিলাক পৰি আছে সেইবিলাকত ধুনীয়া ধুনীয়া একদম মূৰ্তি শ্বেপ দি পূৰা কাটি পিনি ষ্ট'নত বনোৱা আছে। আৰু দশাৱতাৰ বিষ্ণুৰ এইখিনিও ইয়াতে আছে। চাওকচোন ষ্ট'নবিলাক
ইমান ধুনীয়া পেইণ্টিং আগৰ সেই স্কাল্পচাৰ্ছবিলাক মানে বহুত ৰহস্য আছে দেই ৰহস্যজনক প্লেচ হয় আৰু সেয়াই আৰু কিন্তু ধুনীয়া বহুত আৰে যোৱা পাপা কি কৰি আছা আমি দুজনী মাজৰ হয়তো চল কানো মানে ডাঙৰ এটা মন্দিৰ হ'ব বুজিছা ভাঙি ফা কৰি তলা মন্দিৰ মানে সেইটোকে চব চফা পিছল দেই চ' তেজপুৰলৈ আহিলে আমি এনেকেই অলপমান ওলাই যাওঁ টাইম স্পেণ্ড কৰিবলৈ চবৰ লগতে অগ্নিগড়লৈতো আগতেও বহুতবাৰ আহিছোঁ খালি এনেইনো কি কৰিম আৰু যিহেতু আণ্টিহঁতৰ ঘৰৰ ওচৰতে হয় চ' অলপমান টাইম স্পেণ্ড কৰিলোঁ আণ্টিহঁতৰ লগত গৈ ইয়াতে অকণমান আকৌ এগেইন গ'লোঁ ইয়ালৈ আহিছিলোঁ মনত আছে মই ইয়ালৈকে আহিছিলোঁ সেই বামুণী পাহাৰলৈহে যোৱা নাছিলোঁ কোল পাৰ্কত সোমাইছিলা হা তাৰ পাছত আমি কেফেলৈ গ'লোঁ টাউনলৈ তেজপুৰ চ' তাতে আমি চাহ তাহ খালোঁ ভাল লাগিলে এনেকৈ চবৰ লগত সময়খিনি গ'ল আৰু টাইম স্পেণ্ড হ'ল বহুত ধুনীয়া চ' আমি চাহ তাহ খাই গৈ আণ্টিহঁতৰ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আণ্টিহঁতৰ ঘৰত আমি ৰাতিলৈকে নৰখিলোঁ ভাত খোৱালৈকে কাৰণ কেলৈ আমাৰ যিহেতু সোনকালে পাবহি লাগিছিল যিহেতু যোৰহাটৰ পৰা আমি গৈছিলোঁ আকৌ পাপাই ইমান দূৰ ড্ৰাইভিং কৰিও আহিছিলে চ' সেইকাৰণে আমি বেছি ৰাতি নকৰিলোঁ সোনকালে ওলাই দিলোঁ আৰু 9টামান বজাত এক্সামৰ পাছত ব্লগটো আৰু লং হ'ব মানে অঁ মোৰ চ' আমি তেজপুৰৰ পৰা ৰিটাৰ্ণ হ'লোঁ এগেইন ঘৰলৈ চ' আমাৰ ঘৰ পাওঁতেতো 2টামান বাজিলে চ' আমি বোকাঘাটতে ভাত খাই পিনি চ' আমি উভতিলোঁ ঘৰলৈ চ' আশা কৰিলোঁ আপোনালোকৰ ব্লগটো ভাল লাগিলে আৰু ভাল লাগিলে যদি লাইক শ্বেয়াৰ কমেণ্ট ডেফিনেটলি কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই